Welcome back to my YouTube channel. So guys, আজি আমি গৈ আছোঁ জীপ চাফাৰী আৰু কাৰ লগত গৈ আছোঁ সেইটো আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ হয়। এতিয়া আমি তেখেতক লগ কৰিব যাম আৰু দুজনমান আছে। টোটেল আমি 5-6জন গৈ আছোঁ কাজিৰঙা জীপ চাফাৰী কৰিব। ৰাতিয়ে প্লেন বনিছিলে এণ্ড একো প্লেন নাছিল মোৰ যোৱাৰ, বাট দেউতাহঁতে ক'লে চ' ওলাই দিলোঁ গাইছ। চ' এতিয়া আপোনালোকৰ কাৰণে এইটো আৰু বহুতে কমেণ্ট দি আছিলে কি মোৰ ভ্লগবিলাক চুটি আহিছে। চ' গাইছ এইটো ভ্লগ আজি মই যিমান পাৰোঁ মোৰ ফালৰ পৰা দীঘল কৰিম। চ' গাইছ আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব আৰু লগ কৰোঁগৈ গাইছ। তেতিয়ালৈকে অলপ মিউজিক ভিডিঅ' হ'ব, এনজয় কৰক গাইছ। আছোঁ ৰিক্সাৰ কাৰণে, কাৰণ মৰ্ণিং আপোনাৰ 6 কিমান হৈছে টাইমটো আপোনালোকক কৈ আছোঁ গাইছ। 6:26 গাইছ ৰিক্সা পাবলৈ বহুত টান। চ' অলপ দেৰি ৰখিছোঁ। এজন দাদাক মই কৈছিলোঁ দাদাৰ অকণমান দেৰি হ'ব বোলে। চ' অলপ ওলাই আহিছোঁ, যদি বেলেগ ৰিক্সা পাওঁ তেতিয়া ধুনীয়াকৈ গুচি যাম আৰু গাইছ। ৰখি বহুত টাইম হৈ গ'ল। এতিয়া আপোনাৰ 6:42 হৈ গ'ল এণ্ড গাইছ মই 6:20 পৰা ৰখি আছোঁ। চ' গাইছ বহুত বেছি দেৰি হৈ গ'ল। এতিয়া মই দাদাহঁতক ফোন কৰিছিলোঁ এণ্ড তেওঁলোক আহি আছে গাইছ পিক কৰিবলৈ গাইছ। ত' চাওঁ কিমান দেৰিত আহে প্ৰায় এণ্ড এতিয়া আপোনালোকক লগ পোৱাই দিম গাইছ কাৰ লগত আজি গৈ আছোঁ গাইছ। চ' ফুল এক্সাইটেড হৈ আছোঁ। চ' ভিডিঅ'টো আজি অলপো স্কিপ নকৰাকৈ চাব। আজি বহুত ভাল ভাল আপোনালোকক জেগা দেখাব চেষ্টা কৰিম, চাই থাকক গাইছ এণ্ড চ' গাইছ সেইকেইখন আহি আছে 3টা বাইক এণ্ড যাওঁ আৰু এখন চাগে বেকত আছে। চ' চাই থাকক গাইছ আপোনালোকে। ফাইনেলি বিকাশ দাক লগ পাই গ'লোঁ গাইছ এণ্ড অমৰ দা। দাদা আপোনাৰ নামটো? অঁ, চ' এতিয়া আমি গোটেইখিনি যাম কাজিৰঙা এণ্ড গাইছ চাই থাকক ভিডিঅ'টো।
এণ্ড কহা অহা পোৱাৰ পিছত আপোনাৰ ভিডিঅ' কৰা নহ'ল কিন্তু আমি ডাইৰেক্ট জীপ আমাৰ ৰেডি হৈ গ'লি এণ্ড গোটেইখিনি গাইজ ব্লগাৰ আহিছে বহুত বেছি ভাল লাগিছে এণ্ড আপোনালোকে আজি বহুত মজা ব্লগ এটা চাবলৈ পাব চ' ভিডিঅ'টো এণ্ডলৈকে চাই থাকক এণ্ড এফালে আমাৰ বিকাশ দা আছে বিকাশ দাই বিন্দাছ ব্লগ কৰি আছে বিজি এণ্ড এফালে কিবা কিবি ডকুমেণ্টছৰ কাম আছে সেইখিনি কৰোঁ এণ্ড যাওঁ গাইজ মানে গাড়ীখন ৰখাই দিয়াৰ পিছত মানুহৰ মাত শুনিলে খেদা মাৰি আহে মানে জঁপিয়াই দিয়ে জঁপিয়াই নহয় আৰু বিশেষকৈ মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিহেতু এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত এই এশিঙীয়া গড়ে আপোনাক মানে খেদা মাৰি আহে কেতিয়াবা আমাৰ গাড়ীতে চাৰ্জ কৰে গতিকে মানে পৰ্যটকৰ নিৰাপত্তাৰ খাতিৰত মানে মনে মনে থকাটো ভাল আৰু বিশেষকৈ মানে মানুহৰ মাত শুনিলে জীৱ জন্তু ডিষ্টাৰ্ব পায় গতিকে আমি এখন ভাল প্ৰকৃতি বচাই ৰাখিব বিচাৰোঁ আমি মানে নেশ্যনেল পাৰ্কৰ ভিতৰত আমি চাইলেণ্টলি চোৱাই ভাল চবে একদম লাহে লাহে পালে আপোনালোকে ত' এতিয়া আমি চবে ওলাইছোঁ আৰু যাবৰ কাৰণে ত' একদম মানে ধামাকাৰ এটা ভিডিঅ' হ'বলৈ গৈ আছে আজি মোৰ ফাৰ্ষ্ট টাইম এটা মোৰ এক্সপিৰিয়েঞ্চ হ'ব ত' একদম মজা আপোনালোকে চাই থাকিব একদম আমি উঠিলোঁ আৰু পাই বহুত ভাল লাগিছে এণ্ড গাইজ গোটেইখিনি ব্লগাৰ আছে আৰু গোটেইখিনি চব ডাঙৰ ডাঙৰ কাৰণে ৰেডি এণ্ড গাইজ আপোনালোকে চাই থাকক ভাল ভাল ভিডিঅ' চ' গাইজ মিউজিক ভিডিঅ' এনজয় কৰক গাইজ পাই গ'লোঁ এণ্ড আমাৰ মেইন যাত্ৰা গাইজ এতিয়া আৰম্ভ হৈছে চাই থাকক গাইজ কি দেখা পাওঁ আপোনালোকক চব দেখাব চেষ্টা কৰিম বাট গাইজ মোৰ মানে ষ্টেণ্ড নাই চ' অলপ ষ্টেবল নহয় ভিডিঅ'টো অলপ এডজাষ্ট কৰিব আৰু গাইজ চ' গাইজ প্ৰথম সোমাই আমি হাতী দেখা পাইছোঁ চ' গাইজ আমাৰ ভাগ্য বহুত ভাল চ' প্ৰথম ষ্টাৰ্টিঙতে আমি গড় দেখিলোৱে ব্যস্ত হৈ আছে আৰু বহুত কিবা কিবি আছে আৰু ভিডিঅ'টো স্কিপ গাইজ আমি ফাইনেলি গড় আমাৰ কপাল বহুত ভাল আছে চ' মুখৰ আগৰ পৰা গড় এটা দেখিছোঁ চ' গাইজ চবেই ব্লগ বনাই আছে চ' অলপমান মানে চবৰে মাতটো আহি আছে চ' অলপ গাইজ আপোনালোকে এডজাষ্ট কৰিব এণ্ড গাইজ গড় দেখি গাইজ মন একদম ভাল হৈ গৈছে গাইজ ত' অলপ জুম কৰিকে দেখাই আছোঁ গাইজ গাইজ এইটো চ' গাইজ এই বিন্দাছ ফিল কৰি আছে এণ্ড আমি সিহঁতক চাব আহিছোঁ চ' গাইজ এইটো একদম মুখৰ আগত চ' গাইজ এইটো পলাই দিছে আমাক দেখে পাই লাজ কৰিছে বেছি চ' গাইজ এইটো ষ্টাৰ্টিঙতে আমি ভাল ভাল বস্তু মোৰ পিকচাৰ কোৱালিটি ইমান ভাল নাহিব চ' দাদাহঁতৰ ক্লিপছ লগাইকে আপোনালোকক দেখাম আৰু হাতী চাফাৰী এটা আছিলে আৰু ইয়াত জংঘলৰ মাজতো এটা আছে আপোনাৰ যোনটো মেইন হাতী চাফাৰী ইয়াত কৰিব পাৰিব আপোনালোকে গাইজ চ' গাইজ আগত চাগে কিবা ওলাইছে কাৰণ মেইন আগৰ জিপখন ৰখি দিছে
এণ্ড গাইজ ফুল অফ ৰোডিং থাৰ চাৰ লৈ গাইজ ইয়াত আহিবলৈ মানে মজা অফ ৰোডিং পাব আৰু ট্ৰেক্টৰটো মেইন গাইজ ট্ৰেক্টৰ ইয়াত চলাব আৰু গাইজ আৰু ইয়াত কিবা কিবি টাৱাৰ চাৱাৰ আছে এখন চাইনবোৰ্ড দেখিছে আপোনালোকে ত' গাইজ ইয়াত কিবা অদ্ভুত চৰাই এটা দেখিছোঁ আমি অসমীয়াত মনোহৰী চৰাই বুলি কয় মনোহৰী চৰাই বুলি কয় এইটো ত' গাইজ এইটো দেখিছে আপোনালোকে গাইছে এইখন যদি দলং পৰে নহয় চ' গাইছে আমি চিধা একদম মানে মনোৰম দৃশ্য চাই যাব ধুনীয়া আৰু ইয়াতকৈ ফূৰ্তি জেগা গাইজ গাইজ বহুত হেভি জেগা আৰু এনেকুৱা জেগা বোকাখাটত থাকিও আজি চাব আহিছোঁ দাদাসকলৰ কাৰণে ত' গাইছে এইখন চব তিনিখন নদী আছে এখন এফালৰ পৰা আহিছে এখন এফালৰ পৰা আৰু গাইজ কি জেগাই গাইজ একদম মানে ক'লে আহে পানী হ'ব So guys, guys, next level jagah guys. This is next level guys. So guys, mukhar আমি দেখিছোঁ হাতীৰ গেং. So guys, ইমান জুম নহয়. So অলপ দেখাই দিছোঁ আপোনালোকে দেখিছে চাগে এইখিনি গোটেই হাতীৰ গেং হয়. So guys, দুটা মানে খেলি আছে এণ্ড দুটা মানে চিল কৰি আছে guys. বহুত হেভি জেগাত আহিছোঁ চব গাইজ মানে পূৰা নেচাৰ হয় নেচাৰৰ ফিল আপোনালোকে কাজিৰঙা পাবহি পাৰিব গাইজ যেনেকৈ আজি জীপ চাফাৰী কৰিছে এদিন আমি হাতী চাফাৰী কৰিম চ' আপোনালোকৰ ছাপৰ্ট মেইন আৰু মৰম দেখাব গাইজ অলপ ইয়াত টুৰিষ্টটো বহুত আহে চ' এইগৰাকীৰ মাজত যোনগৰাকী আছে মানে থিয় হৈ আছে এগৰাকী কোৰিয়াৰ পৰা আহিছে চাৰ গাইজ ইয়াত আমি বেছিকৈ হৰিণাই দেখিছোঁ এতিয়া আমাৰ টাৰ্গেট হ'ল বাঘ দেখা গাইজ বাঘ মেইন ইয়াত গোটেই মানুহখিনি ৰখি আছে চাগে আগত বাঘ চাঘ ওলাইছে ত' গাইজ ইয়াত আমাৰ গাড়ীখন অলপ দেৰি ৰখাইছে চ' নামিকৈ দেখাই আছোঁ কি দেখা পাওঁ চাওঁ ত' গাইজ টুৰিষ্টটো বহুত আছে এণ্ড নামিকৈ অলপ চাই লওঁ কি দেখা পাওঁ চ' দাদা এজন আগত আছে ত' গাইজ মুখৰ আগত আমি দেখিছোঁ গড় ত' গাইজ অলপ দূৰত আছে অলপ পিকচাৰ কোৱালিটিটো ভাল আহিব নোৱাৰে অলপ চাব এণ্ড গাইজ বহুত মজা জেগা আৰু যদি আপোনালোকে বাহিৰৰ পৰা চাই আছে চ' এবাৰ ইয়াত আহিব ত' গাইজ আমাৰ ইউটিউবাৰৰ গেংটো আহি ইয়াত পালেহি আৰু টুৰিষ্টটো বহুত আছে ত' গাইজ নেচাৰ দিছ ইজ নেচাৰ গাইজ চেঞ্চুৰী চাব আহিব পাৰিলেও বিকাশ দাৰ কাৰণে চ' গাইজ বিকাশ দাক লগ পাই বহুত বেছি ভাল লাগিলে অলপ ছাপৰ্ট দিব সকলোৱে অঁ গাইজ একদম চেনেল ছাবস্ক্ৰাইবটো আপোনালোকে কৰে কিন্তু ভিডিঅ' নাচায় চ' অলপ চলপ মৰম দেখাব আৰু গাইজ আপোনালোকৰ কাৰণে ইমান দূৰ দূৰ আহিছোঁ পইচা চইচা খৰচো হয় চ' অলপ মৰম দেখালে গাইজ ভাল লাগে আৰু কৰিব ইমান দূৰ নাযাবা অলপ এইডোখৰলৈকে গৈ চাওঁ কি দেখা পাওঁ এণ্ড আপোনালোককো দেখাম আহিছিলোঁ 6জন গোটেইকেইজন ইউটিউবাৰ হয় এণ্ড চব ডাঙৰ ডাঙৰ দাদা হয় যি মই সৰু আছোঁ আৰু চাওঁ গাইজ